हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। ये भिडिओ बर्तमान নহয় এই ভিডিওটো আজিৰ পৰা প্ৰায় 3-4 বছৰ আগৰ ভিডিও হয় যেতিয়া মই কাজিৰঙাত আছিলো। কাজিৰঙাত কৰ্মত থকা অৱস্থাত মানে নিখা প্ৰায় 9টা 9:30 মান বাজিছিলে। ই মানে ৰাস্তাৰ মাজত খাৰ হৈ আছিল। এইটো আপোনাৰ লাজুকী বান্দৰটো স্লো লৰিছ বুলি কয় ইয়াক, আৰু এনো আমাৰ অসমীয়াত লাজুকী বান্দৰ বুলি কয়, যি খুব লাজ কৰে। আৰু এই তো কি হল হি ৰাতি মানে নিখা মাকৰ পৰা বিচলিত হৈ মানে পাকা ৰাস্তাৰ মাজত আছিলে, গাড়ী ঘোঁৰাবোৰ আহি আছিলে। হঠাৎ সৰু বাচ্চা না গাড়ীয়ে চেপি দিলে, হয়তো সি নোহোৱা হৈ থাকিল হয় আমাৰ মাজত। তে মই আৰু মোৰ বন্ধুৱে পটককৈ আমাৰ চকুত পৰিল। চকুত পৰাৰ লগে লগে গৈ তাক উঠালোঁ। উঠাই কেনে আৰু আমাৰ লগৰ পাৰ্টনাৰবোৰকো মাতিলোঁ। মাতি কেনে তাক ধৰি বান্ধি ধুনীয়াকৈ উঠাই গৈ আমি তাক একে নিগম স্থানত এৰি দিছোঁ গৈ। আৰু যায় চাওকচোন, দেখিবলৈ কি সুন্দৰ, ভয়ংকৰ লাগে ন? দেখাত ভয়ংকৰ, কিন্তু সি ইমান ভয়ংকৰ নহয়, বহুত লাজ কৰে। আৰু এতিয়া আমি তাক লৈ গৈ আছোঁ ৰেস্কিউ কৰিবলৈ। জংঘলৰ মাজত অলপ দূৰত লৈ যাই কেনে ধুনীয়াকৈ এৰি দিম। তাৰ নিজৰ জেগা পালে সি নিশ্চয় মানে কি ৰাস্তা এইটো পাৰ হৈ গ'ল ন, ৰাস্তা এইটো পাৰ হোৱাৰ কাৰণে সি মানে অলপ পাৰ হ'বৰ কাৰণে ভয় খাই গ'ল। এতিয়া আমি আৰু নিজে ধৰি বান্ধি তাক লৈ গৈ আছোঁ। লৈ গৈ অলপ দূৰ জংঘলৰ ভিতৰত এৰি দিম। এৰি দিয়াৰ পিছত সি ধুনীয়াকৈ তাৰ নিজৰ মাকক হয়তো বিচাৰি পাবও পাৰে, নাপাবও পাৰে, তথাপিতো তাৰ নিজৰ জেগালৈ আমি লৈ গৈ আছোঁ। এতিয়া তাক এয়া গৈ পামগৈ। আৰু এতিয়া অলপ দূৰ জংঘলৰ মাজলৈ সোমাই আহিলোঁ। মেইন ৰাস্তা 37 ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰেদি আমি আহিলোঁ। আহি এতিয়া তাক ইয়াতে ৰেস্কিউ কৰি দিলোঁ। চাওক এতিয়া তাৰ নমুনা চাওক, কি সুন্দৰকৈ গৈছে সি। এয়া চাওক তাৰ কি সুন্দৰ নমুনা তাৰ। দেখিলে আপোনালোকে এতিয়া সি কি সুন্দৰকৈ গৈ আছে তাৰ নিজৰ স্থানলৈ। আৰু যাব সি, গৈ কেনে তাৰ নিজৰ স্থান পাবগৈ। আৰু ফ্ৰেণ্ডছ, আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।